হেল্ল' গাইজ, মই ৰাখি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেকৰ এটা নতুন ৰেচিপি। এই কেক বনাবলৈ আমাক কিনো লাগিব ভিডিঅ'টোত চাই লওঁ আহক। আজি মই আপোনালোকৰ আগত যিটো কেকৰ ৰেচিপি শ্বেয়াৰ কৰিম সেই কেকটো হৈছে পিঠাগুড়ি কেক। আৰু পিঠাগুড়ি কেকো খাই খুব ভাল লাগে। আৰু পিঠাগুড়ি কেকৰ বাবে মই লৈছোঁ একাপ গাখীৰ লৈছোঁ আৰু একাপ গুড় লৈছোঁ। গুড়খিনি ভালদৰে মিহিকৈ কাটি লৈছোঁ আৰু লগত লৈছোঁ একাপ ৰিফাইন অইল আৰু 2 কাপ লৈছোঁ পিঠাগুড়ি। পিঠাগুড়ি অকণমান সৰহকৈ ল'ব লাগিব, গতিকে আপোনালোকে পিঠাগুড়িটো 2 কাপ ল'ব। আৰু আমি লৈছোঁ এতিয়া এটা চিচাৰৰ বাতি আৰু তাতে আমি মিহিকৈ কাটি থোৱা গুড়খিনি দি দিছোঁ, একাপ গুড়। এতিয়া গুড়খিনিত আমি একাপ ৰিফাইন তেল বাকি দিম আৰু এডাল হেণ্ড ব্লেণ্ডাৰৰ সহায়ত ভালদৰে দুইটা বস্তু ফেটি ল'ম। আৰু পুৰা গুড়খিনি মিহি হৈ পানী হৈ যোৱালৈকে অলপ ফেটি ল'ব লাগিব। অলপ সময় ফেটি হোৱাৰ পাছত এতিয়া আমি ইয়াতে একাপ গাখীৰৰ আধা ঢালি দিছোঁ আৰু আকৌ এডাল ব্লেণ্ডাৰৰ সহায়ত ভালদৰে ফেটি ল'ম। অলপ সময় এনেদৰে ফেটি লোৱাৰ পাছত যেতিয়া অকণমান গুড়টো মিহি হোৱা যেন লাগিব আৰু মিক্স হোৱা যেন লাগিব, তেতিয়া আমি আকৌ অকণমান গাখীৰ এনেদৰে ঢালি আকৌ এবাৰ ফেটি ল'ম। এনেদৰে আপুনি গাখীৰখিনি ঢালি ঢালি ফেটিব, একেলগে গোটেই গাখীৰখিনি দি নিদিব। এতিয়া গুড়খিনি ভালদৰে ফেটি হোৱাত এতিয়া আমি এখন চালনী দি লৈছোঁ ওপৰতে। তাৰ ওপৰতে আমি দি দিছোঁ 2 কাপ পিঠাগুড়ি আৰু ইয়াতে আমি এতিয়া দি দিম এচামুচ বেকিং পাউডাৰ। বেকিং পাউডাৰখিনিও লগতে ভালদৰে চালি ল'লে ভাল হ'ব, গতিকে লগতে দি দিছোঁ। এতিয়া আমি এই গোটেইখিনি একেলগে ভালদৰে চালি ল'ম মিহি হোৱাকৈ। এইখিনি চালি হোৱাৰ পাছতে ইয়াত আমি আধা কাপ ময়দা দিছোঁ আৰু এতিয়া এইখিনিও ভালদৰে চালি ল'ম। আৰু এতিয়া গোটেইখিনি সামগ্ৰী একেলগে হেণ্ড ব্লেণ্ডাৰৰ সহায়ত ভালদৰে ফেটি ল'ম আৰু মিহিকৈ ফেটি ল'ব লাগিব। অলপ সময় ভালদৰে এনেদৰে লাহে লাহে ফেটি থাকিব লাগিব, বৰ জোৰকৈ নিফেটিব, কিয়নো তেতিয়া কেকটো বেয়া হয় বা ভাগি যোৱাৰ চান্স থাকে থুনুকা হৈ। গতিকে এনেদৰে লাহে লাহে অলপ সময় আমি ফেটি ল'ম। এতিয়া আমাৰ মিশ্ৰণটো অকণমান ডাঠ হোৱা যেন লাগিছে, গতিকে ইয়াতে আমি অকণমান গাখীৰ দি দিছোঁ। এতিয়া আকৌ এইখিনি ভালদৰে আমি ফেটি ল'ম। অকণমান সময় ফেটি লৈছোঁ, তাৰ পৰা এতিয়া ইয়াত আকৌ অকণমান গাখীৰ দিম, কাৰণ মিশ্ৰণটো অলপ ডাঠ হৈ আছে। গতিকে আকৌ অকণমান গাখীৰ দি পেলাই আমি ভালদৰে ফেটি লৈছোঁ। এতিয়া আমাক কেকৰ বাবে লাগিব এচামুচ ঘি আৰু তাৰ বাবে মই লৈছোঁ এটা সৰু ঘিউ বটল আৰু তাৰ পৰাই আমি এচামুচ ঘিউ লৈ এতিয়া বাটাৰখিনি দি দিম আৰু ব্লেণ্ডাৰৰ সহায়ত এতিয়া ভালদৰে বস্তুখিনি ফেটি ল'ম। গোটেই বাটাৰটো ধুনীয়াকৈ আকৌ ফেটি ল'ম এবাৰ মিহিকৈ, যাতে গোটেই বস্তুখিনি মিক্স হৈ যায়। আৰু এতিয়া আমাৰ বাটাৰটো ফেটি হৈ গৈছে। এনেদৰে ৰিবনডালৰ দৰে যেতিয়া হ'ব ওপৰলৈ দাঙি দিওঁতে, তেতিয়া আমাৰ বাটাৰটো সম্পূৰ্ণৰূপে ৰেডি হৈ যাব। এতিয়া মই কেক বনাবলৈ এনেকুৱা কেকৰ বাতি এটা লৈছোঁ আৰু এতিয়া ইয়াতে অকণমান ঘিউ সানি লৈছোঁ ব্ৰাছৰ সহায়ত। ছাইডত আৰু আশে পাশে গোটেইখিনিতে আমি অকণমান এনেদৰে ঘিউ সানি ল'ম, যাতে আমাৰ কেকটো লাগি নধৰে। আৰু ইয়াতে আমি অকণমান ময়দা গুড়ি ছটিয়াই দিছোঁ আৰু এতিয়া ভালদৰে এনেদৰে বাতিটো লৰাই লৰাই ময়দাখিনি গোটেই বাতিটোত মিক্স কৰি ল'ম, যাতে ময়দাখিনি ভালদৰে ইয়াত লাগি ধৰে, তেতিয়া কোনো পেপাৰ নাপাৰিলেও হয়। আৰু এতিয়া এই বাতিটোত ফেটি থোৱা কেকৰ বাটাৰখিনি এনেদৰে ঢালি দিছোঁ। এতিয়া কেকৰ বাতিটোলৈ অলপ এনেদৰে বাতিটো লৈ লৈ থুকৰি দিছোঁ, যাতে যিখিনি অলপ ফুটা ফুটা আছে সেইখিনি ঢাক খাই যায় আৰু বাহিৰৰ পৰা হেৱা সোমাব নোৱাৰে। আৰু এতিয়া এখন টাৱা গৰম কৰি তলত এখন প্লেট পাৰি লৈছোঁ আৰু তাৰ ওপৰতে কেকৰ বাতিটো বহাই দিছোঁ আৰু ওপৰত আমি এখন প্লেটেৰে ঢাকি দিছোঁ। অলপ সময়ৰ বাবে এতিয়া বেকিং কৰি ল'ম। কেকটো আমাৰ হ'বলৈ প্ৰায় 1 ঘণ্টা সময় লাগিলে আৰু এতিয়া কেকটো মই উলিয়াই লৈছোঁ এখন কাগজৰ ওপৰতে।
কেকটো এতিয়া মই এপিচ কাটি লৈছোঁ খাবলৈ বুলি তাৰে অকমান খাই চাইছিলোঁ খাবলৈ বহুত টেষ্টি হৈছে আৰু ইমান ধুনীয়াকৈ ফুলিছে কেকটো আৰু বহুত সফট হৈছে আৰু আপোনালোকে যদি এনেদৰে পিঠাগুৰি কেক বনাই খাই পোৱা নাই তেন্তে বনাই খাই চাব খাবলৈ বহুত ধুনীয়া হয় আৰু মোৰ ৰেচিপিটো চাই আপোনালোকক কেনেকুৱা লাগিলে জনাব আৰু যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টো ধন্যবাদ